নিশিতা আৰু হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি বৰ্তমান বাজিছে 4টা আৰু যিহেতু আজি বৰ্তমান বাজিছে 4:39 আৰু মই এতিয়া আৰু সকলোৱেতো গম পায়ে যে এতিয়া ছেকেণ্ড লকডাউন হৈছে, যে 2টা বজাৰ পৰা সকলো বন্ধ। আৰু যিহেতু মই অফিচৰ পৰা আহি পালোঁ, এতিয়া ভাবিছোঁ অকণমান জুবিনদাৰ চিলা আছে ন, সকলোৱে জানেই জয়পুৰতে আছে জুবিনদাৰ চিলাখন। তো সেইখন চোৱা হোৱা নাই, যদিও মই ইয়াতে থাকোঁ, কিন্তু আজি চাব যাম বুলি ভাবিছিলোঁ। মোৰ লগৰজনীৰ সৈতে গৈ আছোঁ এতিয়া, আৰু সকলোৱে জানেই জয়পুৰতে আছে। তো ব'লকচোন মই যাওঁ, আপোনালোকে চাই লওক একেলগে। যোনে যোনে দেখা নাই মই সেইবোৰক কৈছোঁ বাৰু। আৰু বৰ্তমান বলক দেখাই আছোঁ। আৰু এইটো হ'ল আমাৰ জয়পুৰৰ ৰাস্তা, বিৰাটেই বেছি ধুনীয়া, বহুত ক্লিন, আৰু সকলোৱে গম পায়। বহুত ধুনীয়া ধুনীয়া বিল্ডিং আছে ইয়াতে, দেখিবলৈ একদম হাইৱে ৰাস্তাৰ নিচিনা, হয়নে? আৰু বৰ্তমান মই আহিছোঁ মোৰ লগৰজনীৰ সৈতে, তাইৰ নাম নিশিতা। আৰু বৰ্তমান মানুহবোৰ অহা যোৱা কৰি আছে। আৰু একচুৱেলি মাস্ক পিন্ধিব লাগে, যদিও বৰ্তমান মই পিন্ধা নাই, যিহেতু ভিডিঅ' বনাই আছোঁ। সকলোৱে ঘৰতে থাকক, ভালে থাকক, আৰু মাস্ক চেনিটাইজাৰ এইবিলাক ইউজ কৰি থাকক। আৰু এতিয়া যিহেতু দোকানবোৰতো বন্ধ, সকলোৱে জানে, তো একো খাব ল'ব একো নোৱাৰোঁ, এতিয়া দেখাব নোৱাৰোঁ। সেইকাৰণে অকল খালী মানুহকেইটা অহা যোৱা কৰিব লগা হৈছে, আৰু 1 টকা অনাও নাই, যিহেতু দোকান বন্ধ। আৰু ইয়াত জুবিনদাৰ চিলাখন আহি পাই গ'লোঁ এতিয়া। আৰু চিলা আগত বিল্ডিং চাওক, কিন্তু কিহৰ বিল্ডিং মই গম চম নাপাওঁ। আৰু সেইখন জুবিনদাৰ চিলা। আৰু ৰাস্তাত কোনো মানুহ নাই, যিহেতু বন্ধ এতিয়া, সকলোৱে জানে। আমিও 6 বজাৰ আগে ঘৰ সোমাম। আৰু ইয়াতে বৰ্তমান 2টামান ফটো চটো উঠি লওঁ। আৰু এইখনে হ'ল চিলাখন। আৰু আমি ইয়াতে ফটো উঠিলোঁ, আৰু এতিয়া আমি যাওঁগৈ। এই ৰাস্তাটো ওপৰৰ ৰাস্তাতে উঠি যাব লাগিব। এতিয়া গৈ থাকোঁ ওপৰলৈকে। মানুহৰ অহা যোৱা হৈ আছে বৰ্তমান। এইটো হ'ল ডন বস্কো। আৰু ইয়াতে বাৰু বহুতো বাহিৰৰ পৰা ল'ৰা ছোৱালী পঢ়িবলৈ আহে। ইমান ধুনীয়া দেখিবলৈ, মানে কি ক'ম আৰু। এইখন হ'ল জুবিনদাৰ জিম, আইৰণ মেন লিখাই আছে। আৰু এইটো হ'ল জুবিনদাৰ ঘৰ, দেখাই আছোঁ। এইবিলাক গাড়ী, কাৰোবাৰ গাড়ী গম নাপাওঁ। জুবিন আছে নেকি? জুবিন আছে নেকি? এইখন দেখা পাইছে সকলোৱে। জুবিনদাৰ বাৰ্থডে দিনাখন আহি সকলোৱে ইয়াতে লিখি লিখি যায়। জুবিনদাৰ ঘৰ এইটো, কিন্তু বৰ্তমান ইয়াতে ঘৰ চব ভাঙি চিঙি নাই কিজানি, মানুহ নাই যিহেতু, নিশ্চয় নতুনকৈ বনাই আছে। আৰু বৰ্তমান আমি ইয়াতে অকণমান টাইম বহি লওঁ, যিহেতু বহুত ভাগৰ লাগিছে ইমান দূৰ আহি খোজকাঢ়ি খোজকাঢ়ি। আৰু এয়া, আৰু আমাৰ একো খোৱা লোৱা নহ'ল, যিহেতু পইচা অনা নাই, আৰু প্লাছ 2টা বজাত সকলো বন্ধ। সেইকাৰণে ঘৰতে যাই পিনে চাহ খাব লাগিব। আৰু যি পাওঁ তাকে, ফল মূল পালে সেয়াই খাম। আৰু তো এতিয়া আজিলৈ বাই বাই। যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। টাটা, টাটা দি দে। বাই বাই।